নমস্কাৰ, মই এটা বহুত ডাঙৰ সমস্যাত পৰি গৈছোঁ। আপোনালোকে মই এই কথাটো চবৰ পৰা লুকুৱাই ৰাখিছোঁ। মোৰ ঘৰৰ মানুহ সকলো বন্ধু বান্ধৱ সকলোৰ পৰা লুকুৱাই ৰাখিছিলোঁ কথাটো। এতিয়াতো মই ক'বই লাগিব, উপায় নাই। কথাটো নক'লে মোৰ বহুত ডাঙৰ সমস্যাত পৰি যাম। কথাটো কি হ'ল, এতিয়া মোৰ বহুতে নাজানে, মোৰ লগৰ মোৰ কোনেও নাজানে, মোৰ ঘৰৰ মানুহেও নাজানে, মোৰ লগৰ মানুহ কোনেও নাজানে কথাটো। মোৰ এজনী জীয়েক আছে। মই আজিলৈকে এই কথাটো মই কাকো কোৱা নাই। আপোনালোকক মই সেইটো কাৰণে আজি আপোনালোকৰ এই কথাটো মই ক'বলৈ আহিলোঁ, কাৰণ বহুত ডাঙৰ এটা সমস্যাত পৰি গৈছোঁ। আজি ভাবিলোঁ মোৰ যিহেতু মোৰ ফেচটো ৰিভিল কৰি দিওঁ, আপোনালোকক মই দেখাই দিওঁ, কাৰণ আপোনালোকক দেখুৱাৰ পাছত আপোনালোকক মই গোটেই কাহিনীটো ক'ম, কি হৈ আছে মোৰ লগত কাহিনীটো এতিয়া যে মই ওলাবও নোৱাৰা হ'লোঁ, মই এনেকুৱা এটা জেঙত সোমাই গ'লোঁ। মোৰ যিহেতু ফেচটো ৰিভিল কৰিম বুলি ভাবিছোঁ আজি মোৰ মই পাৰ্মিশ্যন লৈ লৈছোঁ। মই তাইৰ পাৰ্মিশ্যন লোৱাৰ পিছত আপোনালোকক ফেচটো ৰিভিল কৰিবলৈ ওলাইছোঁ। কিবা এটা কৰিলে এই বিপদৰ পৰা মই ওলাব লাগিব। কি কৰোঁ ভাবি চিন্তি মই বোলো তাইৰ পাৰ্মিশ্যন লৈ মই তাইৰ ফেচটো আপোনালোকক ৰিভিল কৰিবলৈ ওলাইছোঁ। আৰু এইজনী হৈছে মোৰ জীয়েকজনী, এইজনী চাওক আপোনালোকে। হেপী এপ্ৰিল ফুল গাইজ। এপ্ৰিল ফুল এটা বনালোঁ আৰু ৰাতিপুৱাই। মোৰ জীয়েকজনী এইজনী চাই এইজনী আৰু নাই মোৰ